हेलो बंधुসকল কি খবৰ আশা কৰো সকলো ভালে আছে ময়ো ভালে আছো আজি এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো যাবলৈ ওলালো আমি ক'ত যাম nagaretin Shiva Dhol ক'ত যাম nagaretin Shiva Dhol বলা তেতিয়াহলে আমি গৈ থাকো ঘৰৰ পৰা ওলাইছো এনেকে শিৱ দৌল লৈ বুলি আপোনালোক ভিডিওটো শেষলৈকে আপোনালোকে চাই থাকক বন্ধুসকল আহি পেলাই পালোহি হাইৱে তাৰ পাছতে এই পাকেদি সোমাই পেলাই যাব লাগিব আহি পালো বাইক থলো ষ্টেণ্ডত তাৰ পাছতে উঠি গৈ আছো চিৰিটো চাওক আপোনালোকে বহুত ওখ লগত মোৰ বাবুটো আৰু মোৰ ভাতিজাটো আছে আপোনালোকে চাই থাকক শেষলৈকে বলা বান্দৰ চাওক ইয়াত অগণন বান্দৰ পাব আৰু যদি আহে বান্দৰলৈ কিবা কিবি লৈ আহিব ময়ো লৈ আহিছোঁ বাৰু আপোনালোকক দেখাম ইয়াত বুট গুটি দিছোঁ খাই আছে চাওক কি ধুনীয়াকৈ আৰু একো নকৰে আপোনালোকক ওচৰলৈও গুচি আহে প্ৰৱেশ কৰা গেট আপোনালোকে চাই থাকক কি সুন্দৰ এটা পৰিৱেশ আপোনালোকে মানে সঁচাই বহুত সুন্দৰ এটা পৰিৱেশ ব'লা এইখনে প্ৰথম দুৱাৰখন যি শিৱৰ মন্দিৰলৈ যায় সেয়া পূজাৰীৰ ভিতৰত বহি আছে তাৰ পাছতেই আহি এইটো সেই দৌলটো এখনো এখন দুৱাৰ য'ত শিৱলিংগত গাখীৰে ধুওৱা হয় এইখন সেইখন গেট চাইডৰ পৰা মন্দিৰটো এনেকুৱা দেখি বন্ধুসকল মই বিশেষ শিৱ মন্দিৰটোৰ বিষয়ে বিশেষ একো নাজানো কিন্তু এটা কথা জানো যে ৰজাদিনীয়া এটা মন্দিৰ হয় য'ত আহোম ৰজাৰ দিনৰে স্থাপিত বুলি জানো আৰু এই মন্দিৰটোত অগণন ভক্ত আহে শাওণ মাহত আৰু শাওণ মাহত বিভিন্ন জেগাৰ পৰা অহা দেখা পাওঁ আৰু ইয়াতে এতিয়া বৰ্তমান গেটো বন্ধ কৰিবলৈ হ'ল আৰু আপোনাৰ ভক্তসকলো নাই বৰ্তমান যেটো সময়ো হৈ গ'ল আগবেলাতে আহি গ'ল চাগে আমি এতিয়া পিছবেলা সময়ত আহিছোঁ যদি আপোনালোক আহে সঁচাই খুব ভাল লাগিব এটা সুন্দৰ পৰিৱেশ য'ত আহি পেলাই সময়ো আপোনালোকে ইয়াত স্পেণ্ড কৰিব পাৰিব এইফালে চল লুকটো পূজাৰী ককাক লগ পালোঁ তেখেতকে সোধোঁ এই মন্দিৰটোৰ বিষয়ে মই বিশেষ নাজানো মানে মন্দিৰটোৰ ঐতিহ্য এনেই ৰজাদিনীয়া বুলি জানো তেখেতে মুখেৰে আজি শুনিম নমস্কাৰ
এইটো মন্দিৰ ৰজা ৰাজেশ্বৰ সিংহই ইয়াতে বনাইছিলে 1751 আৰু ইয়াৰ পৰা এনেকৈ একাদিক্ৰমে পূজা পাতল তেনেকৈ চলিয়ে আহিছে 1751 চনৰ পৰা। আমাক আনিছিলে কনৌজৰ পৰা নদিয়া শান্তিপুৰ আমাৰ উপৰিপুৰুষত। তেতিয়া আমি পুৰুষানুক্ৰমে আমি ইয়াত পূজা পাতল কৰি আছোঁ। 1751 আগত আমাৰ প্ৰতাপ সিংহই বনাইছিলে সেই ইয়াৰ পৰা 3 কিলোমিটাৰ আগত এই গেলাবিল দলঙৰ ওচৰত। তাৰপৰা ইয়ালৈ স্থানান্তৰ হ'ল। তাৰপৰা সেই তেতিয়াৰ পৰা ইয়াত আৰু পূজা পাতল চলি আছে। ইয়াত 5টা মন্দিৰে গঠিত। এই প্ৰথম হ'ল মেইন শিৱ, তাৰপিছত সিফালে আছে দুৰ্গা, এইফালে আছে গণেশ, তাৰপিছত এই কাণতে আছে সূৰ্যনাৰায়ণ আৰু এইফালে গৈ পেলাই সিফালে আছে বিষ্ণু। এইটো 5টা মন্দিৰ ইয়াত গঠিত। কিমান চনত আপোনাৰ স্থাপিত? এইটো 1751। 1751 ন? ঠিক আছে ধন্যবাদ ককা। আৰু মানে মই ককা বুলিয়ে কৈছোঁ, তেখেতলৈ আশেষ ধন্যবাদ থাকিল। বিশেষকৈ মই মন্দিৰটোৰ বিষয়ে আগতো আহিছোঁ বহুতবাৰ, কিন্তু মই ঐতিহ্যটো নাজানো। বিশেষকৈ ৰজাদিনীয়া বুলি জানো, তেখেতৰ মুখেৰে শুনিলোঁ। আপোনালোকেও হয়তো নিশ্চয় জানিলে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব।